এইটো ভিডিঅ' অকল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে। এইটো ভিডিঅ'ক চিৰিয়াছলি নল'ব। অসমৰ বৰপেটাত পোনপ্ৰথমবাৰৰ বাবে আহিছে ইণ্ডিয়ান আইডলে অডিশ্যন ল'ব। নতুন নতুন যুৱ প্ৰজন্মই এই অডিশ্যনত ভাগ লৈছে। তো বন্ধুসকল, অসমত এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান আইডলৰ মানে অডিশ্যন ল'ব আহিছে। তো অডিশ্যন দিব বহুত ইয়াত কণ্টেষ্টেণ্ট আহিছে। তো এটা মই চবকে সুধো, সকলোকে অনুভৱ সুধো সকলোকে। বাবা, তোমাৰ কি আজি কি গান গাবা তুমি? গান গাব আনে নহয়, মই কি মুজৰা ডান্স কৰিবলৈ আহিছো। এইটো ডান্স নহয়, কি তো মোক কমাচ্ছি দে ইয়াত মাছি কিয় লাগা হয়। লাগা নহয়, কি কয় সেইটো? মই এতে ডান্স কৰিবলৈ আহিছো, ডান্স কৰিয়ে যাম। যা কুত্তা তই কুত্তা তোৰ নুসুধুম তো মংগে সুধবা মোক। আৰু ভাইটি, তুমি আজি কি কৰিবা? কি কৰিবা আজি? মই গান গাম বুলি ভাবিছো। কি গান গাবা? আপোনাক কিয় লাগে মই কি গান গাম? কিবা গাম সুধিম। মই নকওঁ সুধিম আহিছো, আপুনি কপিৰাইট দিব আপুনি। মই সেইবাবে নকওঁ আপোনাক। কপিৰাইট নকওঁগে। কুত্তা নেকি? কুত্তা। তো আজিৰ বৰ্তমান যোন তিনিটা জাজ আমাৰ লগত মজুত আছে, সেই তিনিটা জাজ সেই তিনিটা জাজক আমি আপোনাৰ লগত ইন্ট্ৰডাকশ্যন কৰি দিওঁ। তো এই তিনিটা জাজ হ'ল নুন্নু মালিক, সি ভাবে যে হাতৰ আঙুলিটো তাত টিকলাই সি জুই লগাই দিব। দেহা কক্কৰ, অসমত বানপানী হোৱাৰ দ্বিতীয় কাৰণটো হ'ল এই। ভূপেশ ৰেশমিয়া, ই মুখৰ বাহিৰে নাক কাণ সকলোৰে গান গাব পাৰে। আমাৰ ফাৰ্ষ্ট কণ্টেণ্ট বাবু গরিব না তুমি? নহয় একদম নহয়। নাম কি? সানি উপাধি নাই। যি মনত ভাবে তাকে লগাই দিয়ক। বাপেক নেই চাগে। যা অভদ্ৰ হয়। তোমাৰ মেজৰটো কি? আগলা দে মেজৰটো পলিটিকেল নহয়। গানৰ মেজৰটো কি? নেজানো নহয়, মোৰ অকল পলিটিকেলতহে মেজৰ আছে। গানৰ বিষয়ে মই একোৱেই নেজানো। বাপু, তুমি গানটো কোৱা। ভাল পাই পেলালো। বা তোমাৰ মুখৰ যাদু, তুমি মুম্বাইত আহিব লাগিব। এই আগলাগে গান অলপ বাবু, তোমাৰ বঢ়িয়া হৈছে। তুমি ধন্যবাদ ছাৰ, ধন্যবাদ। আহিম কিয় নাহিম মুম্বাই? আহো বেগ বান্ধা। নহয় বাবু, তোমাৰ অলপমান ভুল। আগলাই দে। অ' ছাৰ, মাইকত তাৰ পেট লুগ নাই। মৰণ নহয়, কিবা কৈ আছে শুনা নেই? পকা লাগা। তো নেক্সট ফান গাড়ি আগলাই পকা লাগা। বন্ধু, তোমাৰ নামটো কি? মোৰ নাম ৰাজকুমাৰ ঠাকুৰীয়া। মৰমতে মোক ৰাকুদা বুলিও মাতিব পাৰে। গৰীব না তুমি? নাই, মই গৰীব নহয়। মোৰ বহুতখন গাড়ী আছে, 5-6খন গাড়ীয়ে আছে, আৰু মোৰ বহুত ডাঙৰ ফেক্টৰী আছে। নাই বোলে মই ক'বলৈ গ'লে আম্বানীত কৰি অলপহে কম ধনী।
তে বাৰু গানটো আৰম্ভ কৰা আগলা দি दिल कमरिया मोरे हकीर छिन नजरिया मोरे অ ছাৰ যে গানস্থ হে কিবা কৈছি হে মৰণ নহয় আগলা দি গান চো বাবু গান হেইটো ডান্স নহয় নহয় হয় এতিয়া ওলাই যোৱাই পৰা তুমি গৰিব নহয় আমাক বনাকে ৰাখাই সালা কি মকে কি ফালতু কৰিব আহিছা তুমি ইয়াত যোৱা ওলাই যোৱা হ'ব দে হ'ব দে মৰণ নহয় মই তো কিনি পেলাম এই মৰণ নহয় নাহি কান্দি মৰে নেকি ধুনু তোমাৰ নামটো কি গু কাইছ ৰিগু কলা নেকি গু নেকি বাবু গৰীব না তুমি মই বহুত গৰীব ৰাতিপুৱা এটা চাউলৰ 3 ভাগ কৰি মই এভাগ চুৰি থৈ দিওঁ মই গৰীব বাবু যা ই পাগলা হৈছে ওয়াটি কেনে দিন তোমার নাম তুমি গৰীব গৰীব বাবু তুমি এ যা তই ই পাগলা হল Yes. Mama! Presidenta. নমস্কাৰ ঝুলটুটো তোমাৰ নামটো কি শ্ৰদ্ধা ৰাইজ মোৰ নাম হেমন্ত পৃথিৱী শৰ্মা বাবু কোনটো নামত গাবা বিধানসভা হুল এইটো কি ফুল ডক্টৰ লাগে মই নুন্নু মালিক আগ লগাই দিব ওলাই যা পানী তুমি গাই থাকা বাদ দিয়াই পেটলা শ্ৰদ্ধা ৰাইজ মই সকলো নিবনুৱা সমস্যা হ্ৰাস কৰি পেলাম বানপানীৰ সমস্যাৰ কাৰণে ব্ৰহ্মপুত্ৰ ফুটি পেলাম সকলো ঘৰতে এজন চাকৰিয়াল থাকিব সকলো ল'ৰাৰে হাতত এটা মই জিএফ থাকিব যাতে তাহাৰো অলপ এনজয় কৰিব মন যায় না থাকিব তাৰপিছত আৰু একো সমস্যা নাথাকিব পাৰে কিন্তু তথাপিও সমস্যা যদি থাকে মই চব শেষ কৰি পেলাম আৰু আপুনি মোৰ পাৰ্চনেল ছেক্ৰেটাৰী হ'ব নুন্নু মালিক হয় মানে কোনো চিট নাই ওলাই যা ও নো ওলাই যা আগলা দি মই কম ওলাই যা মই আগলা দি তোমাক নিবনুৱা চিটত চিট দিয়া মই দিয়ে সুইপাৰকে নিলেও হ'ব আমি কি কওঁ তোক চব কৰি আছো তুমি চিট পাইছ ইয়াক বাদ দিয়া কবা দিয়া পাইছ ভাল লাগছি মই বহুত মই এটা গান শুনাই দিম তোমাক এটা গান কি শুনা শুনছি গান আগতে তুমি মুম্বাই আহিব নোৱাৰা আহিবি তই নোৱাৰা আহিব লাগিব নোৱাৰা আহিবি নুন্নু মালিক হয় মই আহিবি তোমাৰ কাৰিয়া ধ্বংস কৰি আহিব ওলাই যা ওলাই যা আহিব তই শান্তি পাইয়ে মনে চিটা ওলাই যা ওলাই যা জীৱনটোত শান্তি পাইয়ে মানুহ ওলাই যা নই আগলা দি ওলাই যা শান্তি পায় শান্তি ওলাই যা তুমি মূলা খাইছিলা কবি চিৰি টেডিক চুতীয়া মূলা খাইছিলা তুমি পহেলিকা তোমাৰ মূলা খোৱা সেই পান্ধৰ গোন্ধই জানা